খ্ৰীষ্ট হৈতে হ'ব মিলন সোনকালে ধ্বংসকাল এতিয়াই নিচে ওচৰত ভাবিছো। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বোত্তম নামত আপোনালোকক সকলোকে প্ৰেমেৰে অভিবাদন জনাইছোঁ। মই যেতিয়া শিশু আছিলোঁ, মোৰ মায়ে আলহীৰ কাৰণে গৰম চাহ আনি থকা অৱস্থাত ভুলতে সম্পূৰ্ণ ট্ৰেখন মোৰ গাত পৰিল। সেই সময়ত মোৰ যি অৱস্থা আছিল সেয়া অতি সংকটজনক আছিল। যদি গৰম চাহে ইমান দুখ আৰু কষ্ট দিয়ে, তেনেহ'লে মানুহ যি পাপী, তেওঁ যেতিয়া ঈশ্বৰৰ ন্যায় সিংহাসনৰ সন্মুখত থিয় হ'ব, তেতিয়া যি দণ্ড তেওঁ পাব সেয়া আৰু কিমান যে ভয়ানক হ'ব। মথিয়ে লিখা শুভবাৰ্তাৰ 25 অধ্যায়ৰ 41 পদত প্ৰভু যীশু খ্ৰীষ্টই এইদৰে কৈছে, হেৰ' হাৱে পোৱাহঁত, ছয়তান আৰু তাৰ দূতবোৰৰ নিমিত্তে যুগুত কৰি থোৱা অনন্ত জুইলৈ তহঁতে মোৰ ওচৰৰ পৰা গুচি যাহঁক। মানুহক ঈশ্বৰৰ ক্ৰোধৰ পৰা ৰক্ষা কৰিবলৈ প্ৰভু যীশু খ্ৰীষ্টই মানৱ দেহ ধাৰণ কৰিলে, আমাৰ মৃত্যুদণ্ডক সহন কৰিলে, যাতে আমি তেওঁত বিশ্বাস কৰি অনন্ত জীৱন পাব পাৰোঁ। আহক আমি প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা দয়ালু ঈশ্বৰ, প্ৰভু যীশু খ্ৰীষ্টৰ বিষয়ে আজি যি বাক্য শুনোৱা হ'ল তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। এই বাক্য শুনোতা প্ৰিয়সকলৰ হৃদয়ত আপুনি কাৰ্য কৰক, যাতে তেওঁ ইয়াক বুজি প্ৰভু যীশু খ্ৰীষ্টক নিজৰ একমাত্ৰ উদ্ধাৰকৰ্তা হিচাপে স্বীকাৰ কৰে আৰু তেওঁ উদ্ধাৰ পায়। এই প্ৰাৰ্থনা নিবেদন প্ৰভু যীশু খ্ৰীষ্টৰ নামত জনালোঁ। আমেন।